আপোনালোকে চাই আছে এছ কে ইমৰান আছাম ব্লগ। এতিয়া আমি ঘূৰিবলৈ যাম নদীৰ পাৰত, আপোনালোকে চাই থাকক ভিডিঅ'। ঠিক আছে, আমি চিৰিয়াছলি ঘৰৰ পৰা ওলাইছোঁ, এতিয়া গৈ আছোঁ বাইকেৰে গৈ আছোঁ। আপোনালোকে চাই থাকক। মাতামুৰি ইয়াৰ পৰা গ'লে আৰু আপোনাৰ 3 কিলোমিটাৰমান ৰাস্তা আছে, আপোনালোকে ভিডিঅ'টো পূৰালৈকে চাব। যি হওক গাইছ, আজি আমি যিটো নদী চাবলৈ গৈ আছোঁ এইটো নদীৰ নাম হ'ল জীয়া বৰণী। আপোনালোকে ভিডিঅ'টো চাই থাকক। নদী আৰু 1 কিলোমিটাৰ দূৰত আছে। চিৰিয়াছলি মই নদী পাই গ'লোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। সেই গাইছ, চিৰিয়াছলি আমি আজি নদী পাই গ'লোঁ আৰু এফালে কাম চলি আছে মাতামুৰি। মানে বহুত দিনৰ মূৰত আহিছোঁ আৰু জেগাটো মানে আগতে অলপ আগত মোৰ ঘৰ আছিলে, এতিয়া আকৌ বহুত দিনৰ পিছত ইয়াত ঘূৰিবলৈ আহিছোঁ। মাতামুৰি এতিয়া উঠিবলৈ যাম। এই আগত আছে মাতামুৰি। যি হওক আপোনালোকে পূৰা ভিডিঅ' চাব আৰু মাতামুৰিৰ চিষ্টেম কেনেকুৱা হৈছে, কেনেকুৱা ধুনীয়া লাগিছে আৰু ক'বলৈ নাই। যি গাইছ, মানে বহুত ধুনীয়া লাগি আছে। এতিয়া চিৰিয়াছলি মই মাতামুৰি উঠিব ধৰিছোঁ। সেইফালে চাব পাৰে আপোনালোকে, চিষ্টেমটো বদলি গৈছে, পূৰা চিষ্টেমটো বেলেগ হৈ গৈছে আৰু গাইছ। আগত আৰু চব কি আছে মানে, আৰু ব্লগটো আপোনালোকে বেছি মানে চাই থাকিব আৰু বলক এতিয়া আমি তলফালে যাওঁ। মানে আৰু কি ক'ব, ডেঞ্জাৰ জেগা, বহুত ডেঞ্জাৰ জেগা। তলফালে ঘূৰিবলৈ গৈ আছোঁ। এতিয়া ভয় লাগি আছে আমাৰ যি জেগা, মানে আৰু কি ক'ব, চিষ্টেমটো পূৰা বদলি গৈছে আৰু মানে এনেকুৱা লাগিছে মোৰ ইয়াৰ পৰা যাবলৈ মন নালাগে। সঁচাকৈ যিটো মোৰ ইয়াৰ পৰা যাবলৈ মন নাযায়। আহিছোঁ বহুত দিনৰ মূৰত ইয়াত ঘূৰিবৰ কাৰণে, চাইছে আৰু কি দিছে, ডাঙৰ বস্তা ইয়াত পেলাই থৈ দিছে আৰু বলক। আৰু আমাৰ লগত এজন আহিছে কেমেৰামেন, তাক অকণমান চাই ল'ব। সি হ'ল, তাৰ নামটো আছে মেৰাজুল ইছলাম। সি আহিছে মোৰ লগত, সি মানে কেমেৰামেন আমাৰ ভিডিঅ'ৰ পূৰা। আকৌ আৰু আগত গৈ আছোঁ, মানে মই আহিছোঁ ইয়াত ঘূৰিবৰ কাৰণে। এতিয়া বনাই পকা খুটা বনাই পিনি নাট ছিষ্টেম কৰি এনেকুৱা দি দিছে আৰু চাওক কেনেকুৱা, প্লেচটো কেনেকুৱা লাগিছে, কি ধুনীয়া লাগিছে। আৰু আগতে কৈছিলোঁ যে আপোনালোকে জীয়া বৰলী নদী, এইটোৱেই জীয়া বৰলী নদী। এতিয়া তলফালে যাম আমি আৰু পানী অকণমান চাম, কেনেকুৱা পানীটো কেনেকুৱা লাগিছে আৰু পানীটো চাই আছোঁ কেনেকুৱা আছে। পানী পূৰা ঠাণ্ডা আছে। আৰু এটা কথা কি জানে, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো ক্লিক কৰি দিব। আৰু থেংক ইউ আমাৰ ভিডিঅ' চোৱাৰ কাৰণে, বহুত ধন্যবাদ আপোনালোকক আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে।